हेलो फ्रेंड्स मानसिस किचनले पुनर आपनालोকক स्वागतम जनाइছো आशा करो आपनालोक সকলে ভালে কুশলে আছে তো फ्रेंड्स আজি মই आपनालोকলৈ লৈ আইছো খাহী মাংসৰ এটা স্পেশাল ৰেচিপি আৰু এই ৰেচিপিটো বনাবলে বহুত বেছি সময়ৰ প্ৰয়োজন নহয় অতি কম সময়তে এই ৰেচিপিটো বনাব পাৰি তো फ्रेंड्स आपनाলোকে ভিডিওটো সম্পূৰ্ণকৈ চাব যাতে কোনো এটা পোৰশন বা কোনো এটা স্টেপ आपनाলোকৰ মিছ হৈ নাযায় তেনেহলে আহকচোন फ्रेंड्स টাইম ওয়েস্ট নকৰি ঝটপট এই ভিডিওটোৰ আৰম্ভ কৰো পোন প্ৰথমে মই মাংসখিনি বইল কৰি লম তো মই ইয়াত 500 গ্ৰাম খাহী মাংস লৈছো এটা মিডিয়াম সাইজৰ আলু ডাঙৰকে কাটি লৈছো দুটা তেজপাত দিছো আৰু অকনমান নিমখ দিছো আৰু এখিনি এতিয়া মই দুটা সিটি যাব দিম এয়া চাও অকচোন আমাৰ দুটা সিটি গল আমাৰ এখিনি হিজিছে নে নাই এয়া চাও আমাৰ মাংসখিনি হিজি গৈছে আৰু এফালে কেৰাহী এখনত অকনমান হৰিয় তেল দি দিছো আপোনালোকে ৰিফাইনো দিব পাৰে আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই গোটা মছলাখিনিও দি দিছো গোটা মছলাৰ ভিতৰত মই ব্যৱহাৰ কৰিছো দুটা দালচিনি দুটা লং তিনিটা ইলাইচি আৰু এটা কেঁচা জলকীয়া দিছো আৰু ইয়াৰ লগতে তিনিটা মিডিয়াম সাইজৰ পিয়াজ সৰু সৰুকে কাটি লৈছিলো ইখিনো একেলগতে এড কৰি দিছো ইয়াৰ লগত অকনমান আদা নহৰু পেষ্ট দিছো ইখিনি অকনমান লৰাই দিম আৰু অকনমান হালধি গুৰি দিছো অকনমান নিমখ দিছো মছলাখিনিৰ কাৰণে তো फ्रेंड्स মই গেছৰ ফ্লেমটো মিডিয়ামতে থৈ দিছো অকনমান ৰেড চিলি পাউডাৰ দিছো ৰেড চিলি পাউডাৰটো অপচনেল হয় অকনমান ধনিয়া গুৰি অকনমান জিৰা অকনমান গৰম মছলা ইখিনিতে ভালদৰে মিক্স কৰি দিম আৰু ইয়াৰ লগত এটা মিডিয়াম সাইজৰ বিলাহী সৰু সৰুকে কাটি লৈছিলো হিখিনিও একেলগতে এড কৰি দিছো ইখিনিতে ভালদৰে মিক্স কৰি দিম আৰু আমাৰ বিলাহীখিনি আৰু মছলা পাতি হিজিব কাৰণে অকনমান পানী দি দিছো ইখিনি একবাৰ লৰাই দিছো আৰু গেছৰ ফ্লেমটো মিডিয়ামত থৈ পিনে মই 2 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিম এয়া চাও আমাৰ 2 মিনিট হৈ গল আমাৰ এখিনি পৰা তেল ওলাইছে আমাৰ এখিনি হিজি গৈছে আৰু এতিয়া বইল কৰি ৰখা মাংসখিনি একেলগতে ইয়াত দি দিছো একবাৰ মিক্স কৰি দিম তো फ्रेंड्स এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিম আলুখিনি হিজিছে নাই চাও হকচোন এয়া চাও আলুখিনিও আমাৰ হিজি গৈছে আৰু গেছৰ ফ্লেমটো হাই কৰি কিনে মই ঢাকনি নিদিয়াকৈ একবাৰ উতলিব দিম চাওক আমাৰ উতলিলে আৰু এতিয়া ঢাকনিখন লগাই দি কিনে গেছৰ ফ্লেমটো মিডিয়ামত থৈ পিনে মই 15 মিনিটৰ কাৰণে ঢাকনিখন লগাই দিছিলো এখিনি একবাৰ লৰাই দিম এতিয়া চাও অকচোন আমাৰ মাংসখিনি হিজিছে নে নাই এয়া চাও হিজি গৈছে গ্ৰেভিটোও গাঢ় হৈছে তো পারফেক্ট এতিয়া আমি ডিশ আউট কৰি লম আমাৰ ৰেচিপি ৰেডি তো फ्रेंड्स আমাৰ ৰেচিপি ৰেডি দেখিছেনে দেখিবলৈ যিমান ধুনিয়া হৈছে খাবলৈ বিৰাটে টেস্টি হৈছে আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰিবচোন আৰু মোক কমেন্ট সেকশনত জনাব খাই পিনে কেনেকুৱা পাইছে লগতে আপোনালোকে মোক ফেসবুক এণ্ড ইনষ্টাগ্ৰামত ফলো কৰিব পাৰে মোৰ ডেসক্ৰিপচন বক্সত লিংকটো দিয়া আছে আৰু যদি আজিৰ এই ভিডিওটো চাই ভাল পাইছে তেনেহলে প্লিজ এটা লাইক কৰি দিব ফ্ৰেণ্ডছ এণ্ড ফ্যামিলি মেম্বাৰৰ সৈতে ভিডিওটো শেয়াৰ কৰিব লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব দেই তেনেহলে নেক্সট ভিডিওত পুনৰ লগ পাম আজিলৈ আহিছো বাই বাই ফ্ৰেণ্ডছ জয় আই অসম